নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? নিশ্চয় সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আমি আজি এঠাইলৈ আহি আছোঁ, গুঞ্জন। পিছফালে শুই আছে এইটো গুঞ্জন মই আৰু দেউতাক আমি এঠাইলৈ আহি আছোঁ। আৰু কিয় আহি আছোঁ, ক'লৈ আহি আছোঁ আপোনালোকক সকলো দেখুৱাই থাকিম। আপোনালোকে আমাৰ ভিডিঅ'টো চাই যাব আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এইটো আমাৰ টিকলু গুঞ্জন পিছফালে শুই আহি আছে, সি ৰেষ্ট লৈ আহি আছে। এয়া আমি মঙলদৈ হাইৱেত উঠিছোঁ। এতিয়া আমি ডাইৰেক্ট মঙলদৈ টাউনলৈ যাম। তাত আমি কিবা কিবি সৰু সুৰা কাম আছে, সেই সকলোখিনি কৰি আমি আজি এটা নিৰ্দিষ্ট জেগালৈ যাম আৰু তাৰ পৰা আপোনালোকক ভিডিঅ'টো দেখুৱাম বাৰু। সেয়া আমি মঙলদৈৰ কামখিনি কৰি এতিয়া আমি খাৰখোৱা ধাবালৈ আহিছোঁ। দৰং বিখ্যাত খাৰখোৱা ধাবা। এইখন ৰেষ্টুৰেণ্ট হয়, কিন্তু এইখনৰ পৰিৱেশটো আপোনালোকৰ ভিতৰৰ পৰিৱেশটো চালে আপোনালোকে মানে আচৰিত হৈ যাব। ইয়াতে কণ কণ শিশুসকলৰ কাৰণে কিমান কি সুবিধা আছে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালে গম পাব। এতিয়া আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ। এতিয়া আমি অলপ গুঞ্জনক মানে অলপ ঘূৰাব লাগিব। ইয়াতে বাচ্চাসকলৰ কাৰণে অলপ খেলিবৰ কাৰণে অলপমান সুবিধা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। এইখন খাৰখোৱা ধাবা হয়, দৰঙৰ খুব মানে ফেমাছ এখন ফেমিলি ৰেষ্টুৰেণ্ট হয়। ইয়াতে অকল খোৱায়ে নহয়, ইয়াতে বিভিন্ন ধৰণৰ আজৰি সময়ত মানে বিভিন্ন ধৰণৰ শিশুসকলক ৰাখিবৰ কাৰণে এখন উপযুক্ত ঠাই। ইয়ালৈ আহিছোঁ আমি এতিয়া। এই আমাৰ গুঞ্জনে খেলা বস্তুবিলাক দেখিছে। এতিয়া গুঞ্জনে মানে ই ৰ'ব পৰা নাই। গুঞ্জন কেনে লাগছে আহি? ইয়াৰ পৰিৱেশ চাওক আপোনালোকে, খুব সুন্দৰ ঠাই। এইবিলাক চব খেৰেৰে বনাইছে, এইবিলাক টিং নহয়, এইবিলাক চব খেৰ হয়। সম্পূৰ্ণ ট্ৰেডিশ্যনেল হেৰিত বনাইছে আৰু গোটাইখিনি। এতিয়া আমাৰ গুঞ্জনে মানে আহি থাকিব পৰা নাই, সি মানে ইমান খেলা জোগাৰ পাইছে ইয়াতে। কি চাইকেল পাই গেলি না? লাইটো আছে নেকি? তোমাৰতো ঘৰত আছে এখন চাইকেল। লাহে লাহে গুঞ্জন। এইফালে আমাৰ এইটো কৰবি, আমাৰ গুঞ্জনে জিম কৰি আছে এইবিলাক। কি এইটো? কি গুঞ্জন? লাহে লাহে আহিবি তুমি, লাহে লাহে আহিবা। একো নহয়, একো নহয়, লাহে লাহে, একো নহয়, লাহে লাহে। কোনটো বাবু তুমিও মাৰিবা? দেউতাক আৰু পুতাকৰ খেলাখন চাই লওঁ আৰু দে বাৰু, চাওঁ কিমান। বাবু মাৰা। 1 2 3 ৱাও। বাবুৰ বেছি ভাল হৈছে, ধুনীয়া হৈছে বাবু। অলপ টাইম খেলিলোঁ আমি, গুঞ্জনেও খেলিলে। এতিয়া আমি অলপমান কিবা খাব আহিছোঁ। গুঞ্জনৰ অলপ ভোক লাগিছে বোলে। গুঞ্জন বাবা এইফালে। চাওক কি সুন্দৰ পৰিৱেশ। এতিয়া আমি অলপ কিবা খাব আহিছোঁ। ভিতৰৰ পৰিৱেশ।
এইটো একুৰিয়াম। আমাৰ মহাশয়ে এতিয়া কি খাব তাৰে মেনু চাই আছে। গুঞ্জনে কি পানীয়ে খাইছা নেকি তুমি? হা আমি অৰ্ডাৰ দিয়া খাদ্য আহি পালে। মই ভেজ থালি লৈছোঁ আৰু আমাৰ কৰবী আৰু গুঞ্জনে পোলাও লৈছে, চিকেন পোলাও। আৰু চিকেন অৰ্ডাৰ দিছোঁ বাৰু, চিকেন আহি আছে অলপ পিছত। আমাৰ গুঞ্জনে খাব আৰম্ভ কৰিছে। গুঞ্জন কেনে হৈছে? ভাল হৈছে? টেষ্টি নে? কৰবী কেনে হৈছে? খাৰ খোৱা ধাবা এনেই নেকি? এইফালে মই ভেজ থালি লৈছোঁ। এয়া আমাৰ চিকেন আহি গ'ল, চিকেন লেগ পিচ। গুঞ্জন জলকীয়া হৈছে, আমি খাই আছোঁ। গুঞ্জনৰ খোৱা হ'ল নেকি? এটা ভাল লগা বস্তু কি জানানে? ইয়াৰে একুৰিয়ামটো। আমাৰ গুঞ্জনে বাৰে বাৰে একুৰিয়ামটোৰ কথা কৈয়ে আছে। সি মানে ওচৰৰ পৰা লাৰি চাবৰহে মন। গতিকে মই অকণমান একুৰিয়ামটো দেখুৱাই দিছোঁ। সকলোৱে জানে একুৰিয়ামৰ কথা, তথাপিও আমি মানে তাতে খাই থাকোঁতে ইহঁতক চাই বহুত ভাল লাগে। চাওকচোন কি মৰম লগা মাছবোৰ। বৰ ধুনীয়া লাগে। আমি এতিয়া খাই ইয়াতে অলপ ৰেষ্ট লৈছোঁ। ইয়াতে বৰ ধুনীয়া লাগিল খাই, আহিও ভাল লাগিল। আপোনালোকেও আহিব পাৰে। খাৰখোৱা মংগলদৈত আছে এখন ডাঙৰ ধাবা, ইয়াতে আহিব আপোনালোকেও। আৰু ইয়াতে চবতকৈ ভাল লগা বস্তু কি ইয়াৰ মানে পৰিৱেশটো। ইয়াৰ পৰিৱেশটো খুব ধুনীয়া লাগে। ইয়াতে মানে ল'ৰা ছোৱালী লৈ আহিলে ইহঁতে খেলিবও পাৰে। মানে ভিতৰ ফালে পাৰ্ক চিষ্টেম লাগে। মানে খোৱাটো হৈ গ'ল, ইয়াতে খেলাটো হৈ গ'ল। বিশেষকৈ শিশুসকলক টাইম পাছ কৰোৱাৰ কাৰণে এটা ভাল এখন ৰেষ্টুৰেণ্ট হয়। এইফালে আমাৰ গুঞ্জনে ভাত খাই আহি এতিয়া ইয়াতে কিবা খেলিছে। কি খেলিছা গুঞ্জন? কি এখন? এই চৰাইৰ বাঁহৰ নিচিনা বস্তু দেখোন। এতিয়া গুঞ্জনে খাই বৈ আহি এতিয়া আকৌ পুনৰ খেলাত লাগি গৈছে। গুঞ্জনে জঁপিয়াই আছে। পৰি যাবা দেই বাবা। এইবাৰ গুঞ্জনে বাস্কেটবল খেলিছে। খেলিব নাজানে, অলপমান শিকাই দিছোঁ। এতিয়া শিকোৱাৰ পিছত মানে সি এনেকৈ প্ৰেক্টিচ কৰি আছে বাস্কেটবল। গুঞ্জনে মই ফুটবল খেলিম। গুঞ্জনে গ'ল দিব পাৰিবি নহয়? হয় নেকি? বাপেক পুতেকৰ খেলা আমি চাওঁ আজি। দে বাবু, কোনে গ'ল দিয়ে চাওঁ। বাপেক পুতেকৰ খেল। আমি প্ৰথমতে আহোঁতে বৰ বিশেষ মানুহ হোৱা নাছিল। এতিয়া সন্ধিয়া হৈ অহাৰ লগে লগে মানুহ মানে বাচ্ছাবিলাকক লৈ লৈ মাকবিলাক আহি আছে। এতিয়া মানুহ হৈছে প্ৰায়। আমাৰ গুঞ্জনে মানে খেলি খেলি ভাগৰা নাই। ইয়াৰ খেলি খেলি ভাগৰাই নাই। আমাৰ গুঞ্জনৰ দেউতাকৰ খেল। ধুনীয়া বাবু। দিয়া আমাৰ গুঞ্জনে ফুটবল খেলিছে। গুঞ্জন গুঞ্জন গ'ল কৰি দি, গ'ল কৰি দি, গ'ল কৰি দি, গ'ল কৰি দি, গ'ল 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 কৰি দি, গ'ল কৰি দি, হাত ভৰি দি। দিয়া তুমি দিয়া এইবাৰ। দিয়া ওপৰতে দিয়া। এতিয়া আমি যাম, সন্ধিয়া হৈ আহিল। কাৰণ ইয়াতে আমি ঘৰতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু ভাল লগাৰ কাৰণে আমি প্ৰায় 3 ঘণ্টাই হ'ব। গোটেইখিনি কাম হোৱাৰ পিছত ইয়াতে আমি অলপ বেছি টাইম থাকিলোঁ। বাবু খেলি আছে, খেলি বৰ ভাল পাইছে। নাই এতিয়া শেষত আমি চাহকাপ খাই যাওঁ ইয়াতে খাৰখোৱাতে। এতিয়া আজি যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। এই গুঞ্জনে আইচক্ৰীম খাইছে।
খাই মুখখন কি কৰিছে চাওক।